আজি ক'বলৈ লৈছো ভিজন প্লেনখনৰ বিষয়ে। নিউমাৰলজিৰ যিখন গ্ৰিড আছে, গ্ৰিডত থিয়কে 4, 3 আৰু 8 এই তিনিটা নাম্বাৰ লগ লাগি যিখন প্লেন হৈছে, সেই প্লেনখনক ভিজন প্লেন বুলি কয়। আৰু কাৰোবাৰ যদি গ্ৰিডত এই তিনিওটা নাম্বাৰ প্ৰেজেণ্ট আছে, তেতিয়া তেওঁৰ ভিজন প্লেনখন 100% কমপ্লিট বুলি কোৱা যায়। আৰু তেনেকুৱা লোকৰ দৃষ্টিভংগীবিলাক খুব শক্তিশালী হয় আৰু থট প্ৰচেছবিলাক খুব ভাল হয়। আৰু তেওঁলোকৰ যিকোনো ব্ৰেইন ৰিলেটেড কাম, ব্ৰেইন খটুৱাই কৰা কামবিলাকত তেওঁলোকৰ খুব ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হয়। খালি তেওঁলোকৰ এয়াৰবৰ্ন যিবিলাক বেমাৰ আজাৰ হয়, এয়াৰবৰ্ন ডিজিজবিলাকৰ পৰা তেওঁলোক সাৱধান হোৱা দৰকাৰ। তেওঁলোকে সহজে এনেকুৱা ধৰণৰ বেমাৰ আজাৰ তেওঁলোকে গাত লগ লাগিব পাৰে। তাৰপিছত কাৰোবাৰ যদি এই প্লেনখনৰ এটা নাম্বাৰো নাথাকে, গোটেই প্লেনখনে যদি মিচিং হয়, তেওঁলোকে কাৰোবাক ভাল এডভাইচ দিবলৈ চেষ্টা কৰে, কিন্তু অন্য লোকে তেওঁলোকৰ কথাবিলাকক খুব বেছি গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়। আৰু কাৰোবাৰ যদি 4 আৰু 3টো প্ৰেজেণ্ট থাকে, 8টো এবচেণ্ট থাকে, তেতিয়া তেওঁলোকৰ কি হয়? গতিকে তেনেধৰণৰ লোকসকলৰ খুব ফেম বা তেওঁলোকে খুব নিজে নেম ফেম গোটাবলৈ চেষ্টা কৰে। আৰু কিন্তু আৰ্ট কলা ৰিলেটেড যিকোনো কাম তেওঁলোকে খুব ভাল নহয়। আৰু তেওঁলোকে টেকনিকেল কামত তেওঁলোকে খুব ভাল ৰিজাল্ট দেখুওৱা যায়। যেনেকৈ ইঞ্জিনিয়াৰিং আদি লাইনত এনেকুৱা ধৰণৰ লোক ভাল ৰিজাল্ট দেখুৱায় আৰু খুব বুদ্ধিমত্তাৰ পৰিচয় দিয়ে। তেওঁলোকৰ কৰ্মত খুব ইণ্টেলিজেণ্ট পাৰ্চন হয়। আৰু কাৰোবাৰ যদি 3 আৰু 8টো প্ৰেজেণ্ট থাকে, 4টো এবচেণ্ট থাকে, তেতিয়া তেওঁলোকে তেনেকুৱা ধৰণৰ লোক ৰিয়েল ইষ্টেট আদি কামত বা মাটি বাৰীৰ সংক্ৰান্ত তেনেকুৱা ধৰণৰ ফিল্ডত তেওঁলোকে কাম কৰিলে ভাল। অন্যথা মেডিকেল ফিল্ডত জড়িত হৈ যিকোনো কাম কৰিলে তেওঁলোকে ভাল ফল দেখুৱাব পাৰে। আৰু কাৰোবাৰ যদি 4 আৰু 8টো প্ৰেজেণ্ট থাকে, 3টো এবচেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোক খুব ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, চিধা কথা মানুহৰ মুখৰ আগত কৈ দিব পাৰে। তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটো সাধাৰণতে এইবিলাক কথাৰ কাৰণে ফ্ৰেণ্ড চাৰ্কেলটো তেওঁলোকৰ খুব সৰু হয়। তেওঁলোকৰ কিছুমান 2-এজনহে ভাল বন্ধু তেওঁলোকে জীৱনত পায়। আৰু তেওঁলোকৰ নিজৰ জিভাখনৰ কাৰণে, তেওঁলোকে যিহেতু ষ্ট্ৰেইট ফৰৱাৰ্ড লোক, জিভাখনৰ কাৰণে তেওঁলোকে জীৱনত সাধাৰণতে তেওঁলোকৰ শত্ৰুতা গঢ়ি লয়। যিকোনো মানুহে তেওঁলোকৰ শত্ৰু হোৱাৰ সম্ভাৱনা থাকে। আৰু তেওঁলোকে জীৱনত ছাকচেছটো সদায় দেৰিকে পায়। জীৱনৰ 30-35 বছৰ বয়সৰ পিছত তেওঁলোকে সফলতা লাভ কৰে।